কেতিয়াবা কিছুমান সম্পৰ্ক ভাঙি যাবও লাগে, কাৰণ যাতে আমি জানিব পাৰোঁ আমি জীৱনত কি ভুল কৰি আছোঁ। বাৰে বাৰে চকুৰ পানী মচাৰ সলনি সেই ব্যক্তিজনকে আপোনাৰ জীৱনৰ পৰা মচি পেলাওক, যিজন আপোনাৰ চকু পানীৰ মূল কাৰণ। যেতিয়া হৃদয় আৰু বিশ্বাস ভাঙে তেতিয়া কোনো শব্দ নহয়, কিন্তু মনত বহুত দুখ হয়। জীৱনত কেৱল দুজন মানুহেই বহুত দুখ দিয়ে, এজন তেওঁ যি আপোনাৰ নিজৰ হয়, আৰু এজন তেওঁ যি আপোনাৰ বহুতেই আপোন হয়। আপুনি জানেনে কিয় কিছুমান মানুহে আপোনাক গুৰুত্ব নিদিয়ে? কাৰণ আপুনি তেওঁক বিশ্বাস কৰায় যে আপুনি তেওঁৰ অবিহনে জীয়াই থাকিব নোৱাৰে। সম্পৰ্ক হওক বা নহওক, কিন্তু যদি সময় ভাল হয় তেতিয়া সম্পৰ্কীয় মানুহো বহুত লগ পায়। কিছুমানে সুখৰ আকাংক্ষাত কান্দিছে আৰু কিছুমানে দুখৰ আশ্ৰয়ত। এক অদ্ভুত প্ৰক্ৰিয়া জীৱনৰ। কিছুমানে বিশ্বাসৰ বাবে কান্দিছে আৰু কিছুমানে বিশ্বাস কৰি কান্দিছে। যদি সম্ভৱ হয় জীৱনত অকলে থাকিবলৈ শিকক, কিয়নো আপুনি আটাইতকৈ বেছি ভালপোৱা ব্যক্তিজনে আপোনাক আটাইতকৈ বেছি দুখ দিব। মুখেৰে ক্ষমা কৰি দিবলৈ বেছি সময় নালাগে, কিন্তু কাৰোবাক হৃদয়ৰ পৰা ক্ষমা কৰি দিবলৈ গোটেই জীৱনভৰ গুচি যায়। যেতিয়া কোনোবা হৃদয়ৰ পৰা গুচি যায় তেতিয়া কোনো ফৰক নপৰে যে তেওঁ কলৈ যায়, কি কৰে আৰু কাৰ লগত থাকে। যেতিয়া মোক আপোন মানুহজনে মোক এৰি গুচি গৈছিল তেতিয়াই মই বুজি পাইছিলোঁ যে পৃথিৱীখনত এই স্বাৰ্থপৰ মানুহবোৰ কোনো কাৰো নহয়। আপুনি যিমানেই বেছি ভাল হৈ থাকিব আপোনাক মানুহে সিমানেই বেছি ব্যৱহাৰ কৰি থাকিব। আজিকালি আমি কাৰোবাৰ জীৱনত তেতিয়ালৈহে বিশেষ হৈ থাকোঁ যেতিয়ালৈকে তেওঁৰ জীৱনত আন কোনোবা বিশেষ ব্যক্তি নাহে। নাজানো সেই ব্যক্তিজন কিয় আমাৰ জীৱনৰ আটাইতকৈ বিশেষ হৈ পৰে, যাৰ বাবে আমি তেওঁৰ জীৱনত একেবাৰেই বিশেষ নহয়। সেইজন মানুহক এৰি দিব লাগে যিজনে আপোনাৰ থকা বা নথকাৰ কোনো অনুভৱ নকৰে। প্ৰায় সেইসকল মানুহেই আমাৰ জীৱনৰ পৰা বহুত দূৰত গুচি যায় যিজনক আমি নিজৰ সকলো বুলি ভাবি লওঁ। এই পৃথিৱীখনৰ আগত কন্দাতকৈ জীৱনত সহ্য কৰিব শিকি ল'বা। এতিয়া মই অকলে থাকিব শিকি লৈছোঁ, কাৰণ এতিয়া নাজানো কোনে কেতিয়া লগ এৰি গুচি যায়। এটা কথা কওঁ আপোনাক, কেতিয়াও কাৰোবাক এনেকুৱা কথা নকবা যিটো কথাই তেওঁৰ হৃদয়ত দুখ পায়। হ'ব পাৰে সেই মানুহজনে আপোনাক ক্ষমা কৰি দিব পাৰে, কিন্তু আপোনাৰ লগত তেওঁৰ সম্পৰ্ক আগৰ নিচিনা হৈ নাথাকে।